নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া বিষয়ৰ পাঠ যুঁজ নামৰ পাঠৰ 7 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰথম আছে ইয়াতে 7 নম্বৰত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৱ, দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছিল বুজাই লিখা। উত্তৰ চাবা। উক্ত কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। সিদ্ধাৰ্থ এজন সংবেদনশীল আৰু মৰম আকুলোৱা ল'ৰা আছিল। মাক দেউতাকৰ সৈতে সিহঁতৰো এখন ঘৰ আছিল, কিন্তু আন ল'ৰা ছোৱালীৰ দৰে সিদ্ধাৰ্থৰ শৈশৱকাল পাৰ হোৱা নাছিল। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত মনৰ অমিল আছিল। বুজা হোৱা বয়সৰ পৰাই তেওঁ মাক দেউতাকৰ মাজত দুৰ্বাদল কাজিয়া, প্ৰচণ্ড চিঞৰ বাখৰ, তীক্ষ্ণ গালিগালাজ আদি দেখি আহিছিল। শৈশৱ কালছোৱাত অন্য শিশুবোৰে মাক দেউতাকৰ পক্ষীৰাজ ঘোঁৰাত উঠি মেঘৰ মাজত ফুৰা কোনোবা ৰাজকুঁৱৰৰ সাধু শুনিছিল। আনহাতে সিদ্ধাৰ্থ সেই ৰাতিবোৰ মাক দেউতাকৰ কাজিয়াৰ মাজত উজাগৰে পাৰ কৰিছিল। তাৰ চকুৰ পানী চকুতে শুকাইছিল। সেইবোৰ মচি দিবলৈ মাক বা দেউতাকৰ হাতৰ কোমলতাখিনি ক'ৰবাত নোহোৱা হৈ গৈছিল। এদিন দেউতাকে সিহঁতক এৰি ক'ৰবালৈ গুচি গৈছিল। মাক দেউতাকৰ এই সংঘাতে সিদ্ধাৰ্থৰ শিশু মনত বৰকৈ আঘাত কৰিছিল। সিদ্ধাৰ্থ যেন দুখ যন্ত্ৰণাৰ পাৰহীন এখন সাগৰত পৰিছিল। দেউতাকে সপ্তাহ পষেকৰ মূৰত সিদ্ধাৰ্থক স্কুল ছুটিৰ পাছত লগ ধৰিবলৈ আহিছিল। তেওঁ তালৈ বিধে বিধে চকলেট লৈ আহিছিল। দেউতাকৰ প্ৰতি থকা দুখত, অভিমানত তেওঁ চকলেট খাবলৈ লৈ কান্দি দিছিল। দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ তাৰ বুকুখন অসহনীয় শূন্যতাৰে ভৰি পৰিছিল। তেওঁ হাঁহিব নোৱাৰিছিল, খেলিব নোৱাৰিছিল, শুব নোৱাৰিছিল। দেউতাক অবিহনে তাৰ অন্তৰখন শূন্য হৈ গৈছিল। দুখৰ দহনত তেওঁ দগ্ধ হৈছিল। ছাত্ৰ ছাত্ৰীসকলে এই লিখনিখিনি লিখি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।